বতৰটো কিয় তোমালোক নোযোৱা নেকি? আমি কিয়? নহয় আজি বতৰদিন আজমল ডাঙৰীয়া আমাৰ থানলৈ আহিব। কি আমাৰ বৰদোৱা থানলৈ বদৰুদ্দিন আজমল আহিব? সিহঁতো এজন মুছলমান মানুহ হয়। আজমল ডাঙৰীয়া মুছলমান সম্প্ৰদায় হ'ল কি হ'ল? কিয় শংকৰদেৱৰ শিষ্য চান খাই সেই কি সম্প্ৰদায় আছিল? সেই খাইটো মুছলমানেই আছিলে। শংকৰদেৱৰ যে নামঘৰ, সেই নামঘৰৰ প্ৰথম লাই ফুটাটো তেওঁৰ হাতৰ নাইহে ফুটাইছিল। শংকৰদেৱ হেন এজন দেৱপুৰুষে যদি হিন্দু মুছলমানৰ মাজত প্ৰভেদ বিচাৰি পোৱা নাছিল, তেতিয়াহ'লে আমিনো কোন? আমিতো তেনেই সাধাৰণ। বুজিলো, কিন্তু তেওঁ আমাৰ বৰদোৱা থানৰ হকে কিডাল কৰিছেতো। বটদ্ৰৱা থানলৈ আজমল ডাঙৰীয়াই 60 লাখ টকা অনুদান হিচাপে আগবঢ়াইছে। 60 লাখ? এতিয়া বুজিলাতো। তাৰমানে আমিও যাওঁ আপোনালোকৰ লগত। ৰ'বচোন ৰ'ব, ময়ো যাম নহয়।